ওম শান্তি। আজিৰ মুৰলী 14 তাৰিখ 1 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ যেতিয়া কৰ্মতীত অৱস্থা হ'ব তেতিয়া বিষ্ণুপুৰীলৈ যাবা। সন্মানসহ উত্তীৰ্ণ হোৱা সন্তানেহে কৰ্মতীত হয়। প্ৰশ্ন, তোমালোক সন্তানসকলৰ বাবে দুয়োজনা পিতাই কোনটো পৰিশ্ৰম কৰে? উত্তৰ, সন্তানসকল স্বৰ্গৰ লায়ক অৰ্থাৎ উপযুক্ত হৈ উঠক। সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ কৰি তোলাৰ পৰিশ্ৰম বাপ দাদা দুয়োজনে কৰে। এয়া যেন তোমালোকে দুটা ইঞ্জিন পাইছা। এনেকুৱা ৱাণ্ডাৰফুল পঢ়াই যাৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাদশ্বাহী পোৱা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. অন্তিমৰ তেজেৰে ৰাঙলী দৃশ্যাৱলী চাবলৈ বহুত নিৰ্ভীক শিৱশক্তি হ'ব লাগে। সৰ্বশক্তিমান পিতাৰ স্মৃতিৰ দ্বাৰা শক্তি ল'ব লাগে। পবিত্ৰ হৈ পবিত্ৰ কৰি তোলাৰ আত্মিক সঁচা সেৱা কৰিব লাগে। ডবল অহিংসক হ'ব লাগে। অন্ধৰ লাখুটি হৈ সকলোকে ঘৰৰ ৰাস্তা দেখুৱাব লাগে। বৰদান, পুৰণা সংস্কাৰৰ অগ্নি সংস্কাৰ কৰোঁতা সঁচা জীৱনতে মৃত হোৱা। শ্লোগান, কৰ্মভোগৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে কৰ্মযোগৰ স্থিতিৰ বৰ্ণনা কৰি থাকা। ওম শান্তি।